আজি আমি এই কোকৰাঝাৰ জিলাত আমাৰ কেইটামান দোকান বা বিজনেছ চেণ্টাৰত যোন চেণ্টাৰ আমাৰ অকল অসমীয়া আৰু ইংৰাজী ভাষাত লিখা আছিলে ছাইনবোৰ্ডত আমি সেই তাতে আমি অনুৰোধ কৰিছোঁ কিমান বিজনেছ চেণ্টাৰবিলাকৰ বা দোকানবিলাকত যেন আমাৰ অসমীয়াৰ লগত যেন আমাৰ বড়ো ভাষাটোৱে যেন ইনক্লুড কৰে কিয়নো বড়ো ভাষাটো এটা কনষ্টিটিউচনেল ষ্টেটাছ পোৱা এটা ভাষা আৰু এইটো 8th শ্বেডিউলৰ ভাষা ইকুইভেলেণ্ট টু অসমীয়া লেংগুৱেজেছ সেইটো কাৰণে আমি বিচাৰিছোঁ যে ইকুৱেল ষ্টেটাছটো পাব লাগে ইকুৱেল ৰিকগনাইজেশ্যনটো পাব লাগে কিয়নো অসমীয়াও এটা 8th শ্বেডিউলত পোৱা এটা ষ্টেটাছ আৰু বড়ো ভাষাটো কনষ্টিটিউচনেলি এটা ষ্টেটাছ পোৱা এটা ভাষা সেইটো কাৰণে আমি বিচাৰিছোঁ যে অল বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়নৰ পৰা এতিয়া অনুৰোধ কৰিছোঁ আজি আমি কোকৰাঝাৰ জিলাত আমি কৰিছোঁ সেই তেনেকুৱা বিভিন্ন জিলাত আমি এইটো অনুৰোধ কৰিব খুজিছোঁ যে যেন সেই তেনেকুৱা বিজনেছ চেণ্টাৰত বা দোকানত বা আমাৰ অফিচত যেন অসমীয়া ভাষাৰ লগত যেন বড়ো ভাষা দি ছাইনবোৰ্ডটো যেন বনায় সেইটো আমি অনুৰোধ কৰিছোঁ আমাৰ ইয়াতে যিমানখিনি আমি দেখাবলৈ পাইছোঁ ছ'চিয়েল মিডিয়া কোনোবা দুখ প্ৰকাশ কৰিছে হয় কিন্তু এতিয়া দুখ প্ৰকাশ কৰিব নালাগে ইয়াতে আমি ছ'চিয়েল মিডিয়া আমি যেনেকৈ পাইছিলোঁ সেই তেনেকৈ আমি দুখ পাইছিলোঁ যেতিয়া আমি গম পাইছোঁ যে বড়ো ভাষাটো আমাৰ এই আছাম লেজিসলেটিভ এছেম্বলি লগৰ পৰা উঠাব বুলি যেতিয়া আমি গম পালোঁ আমি দেখাবলৈ পালোঁ সেই সমানে আমিও দুখ পাইছিলোঁ এই দুখ পালে সেইটো কামটো আমি কৰিছিলোঁ কিন্তু আমাৰ লাষ্টত আমি গম পাইছোঁ যে সেইটো থাকিব বুলি আমি গম পাইছোঁ এটা কনফাৰ্মেশ্যনটো আমি পালোঁ মাননীয় চিফ মিনিষ্টাৰৰ পৰা সেই তেতিয়াহে আমি আমাৰ শান্তি পালোঁ সেই ঠিক তেনেকুৱাই আমি বিচাৰিছোঁ যে আগন্তুক দিনত যেন সেইটো কাণ্ডটো যেন নহয় আৰু এই বড়ো ভাষা এছেম্বলিৰ পৰাই উঠাটো যেন হয়তো মানে আকৌ আগন্তুক দিনত যেন নহয় সেইটো আমি অনুৰোধ কৰিছোঁ আৰু আজি আমি কি কৰিছোঁ বিভিন্ন চেণ্টাৰত বিভিন্ন তেনেকুৱা বিজনেছ এষ্টাব্লিছমেণ্টত আমি বড়ো ভাষাটো যেন ইনক্লুড কৰে সেইটোৱে আমি বিচাৰোঁ